ইনষ্টাগ্ৰামত মোৰ বায়ো আৰু পোষ্টবিলাক দেখি আপোনালোকে নিশ্চয় গম পাইছে যে মই ছবি আঁকি বৰ ভাল পাওঁ। পিছে কথাটো হ'ল ইমান বছৰে যে টেবুলত এনেদৰে হালি ছবি আঁকিলোঁ, মোৰ মনতে ভাৱ হৈছে যে কেইদিনমান পিছত হাড়গৰুটোৰ দৰে মোৰো পিঠিত কোজ এটা ওলাব। সেই ভাবিয়ে মই এমাজনত চাৰ্চ কৰিলোঁ এনেকুৱা কিবা টেবুল পায় নেকি য'ত টেবুলখন ওপৰলৈকে অকণমান দাঙি ল'ব পাৰি। ভাগ্যক্ৰমে যেনিবা পালোঁ। টেবুলখন এইমাত্ৰ ডেলিভাৰী দি গ'ল আৰু ভাবিলোঁ টেবুলখন আপোনালোককো দেখাওঁ, কাৰণ মোৰ ফ্ৰেণ্ড লিষ্টত ইমানবোৰ আৰ্টিষ্ট আছে, তেওঁলোকৰো চাগে কামত আহে। নতুন বস্তু এটা খুলি চোৱাৰ কিন্তু বিশেষ এটা আনন্দ আছে দেই। এতিয়া কথাটো হ'ল টেবুলখনৰ ব্ৰেণ্ডটো হৈছে আইচমাৰ্ছ। এমাজনৰ ৰিভিউবোৰ পঢ়ি গম পালোঁ তেওঁলোকে বহুত ভাল কোৱালিটিৰ বস্তু বনায়। টেবুলখনৰ ছাইজটো হ'ল বহলে 35 ইঞ্চি আৰু ওখই 25 ইঞ্চি। এই ছাইজটোক A1 ছাইজ বুলি কয়। আপোনালোকৰ আইডিয়া হওক বুলিয়াই মই অঁকা ছবি এখন ৰাখি দেখাইছোঁ। এইখন A3 ছাইজত আঁকা। টেবুলখনৰ পিছফালে এনেদৰে হেণ্ডেল এডাল দিছে যাতে ইয়াক দাঙি লৈ অ'ত ত'ত নিব পাৰি। টেবুলখনৰ যথেষ্ট ওজন আছে, পিছে প্ৰায় 20 কেজি মানেই হ'ব। আৰু টেবুলখনৰ লগতে এনেদৰে 4টা ক্লিপ দিছে, যিকেইটা লগাই আপুনি টেবুলখনৰ ওপৰত আপোনাৰ ছবি নাইবা কেনভাছখন ৰাখিব পাৰে। তাৰোপৰি তলত লগাবৰ কাৰণে 4টা স্ক্ৰুও দিছে। টেবুলখন ক'ৰবাত অসমান জেগাত ৰাখিলে যাতে টেবুলখন লৰি নাথাকে তাৰ কাৰণে এই স্ক্ৰুকেইটা দিয়া হৈছে। এতিয়া আহোঁ মেইন কথাটোলৈ, অৰ্থাৎ টেবুলখন কিমান ইনক্লাইন কৰিব পাৰি। টেবুলখনৰ তলত এনেদৰে 7টা বেলেগ ঘাট কটা আছে, যিটোৰ সহায়ত আপুনি মিনিমাম 15 ডিগ্ৰীৰ পৰা মেক্সিমাম 60 ডিগ্ৰীলৈকে টেবুলখন ইনক্লাইন কৰিব পাৰে। অৱশ্যে 0 ডিগ্ৰী অৰ্থাৎ টেবুলখন সমানভাৱেও আপুনি ৰাখিব পাৰে।